নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল অমল দাসলৈ। এই চেনেলটোত আপোনালোকে সায়েন্স আৰু টেকনলজিৰ ভিডিঅ'সমূহ চাবলৈ পাব। ইয়াৰ আগতে আমি লাইটৰ বিল কেনেকৈ চাব পাৰি ইয়াৰ বিষয়ে আলোচনা কৰিছিলোঁ, কিন্তু আজি আমি কথা পাতিম কেনেকৈ মোবাইল জিঅ' সিমত ডাটা চেক কৰিব পাৰি, MB চাব পাৰি, ভইচ মিনিট চাব পাৰি আৰু SMS আপোনাৰ মোবাইলত কিমান আছে, আপুনি কিমান ব্যৱহাৰ কৰিলে, এইবোৰ কেনেকৈ চেক কৰিব পাৰি ইয়াৰ বিষয়ে আজি আমি কথা পাতিম। তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, মই মোৰ মোবাইল স্ক্ৰীনত আহি গ'লোঁ। এতিয়া আমি ডাইল পেডত যাম, কলিং কৰিম। ঠিক আছে, তো মই কলিং কৰিলোঁ। ইয়াতে নাম্বাৰ টাইপ কৰিম আমি ডাইল পেডত। ঠিক আছে, 1299। এতিয়া মই কলিং কৰি দিম। ঠিক আছে, কলিং কৰাৰ পিছত আৰু অট'মেটিকলি ডিছকানেক্ট হৈ যাব। ঠিক আছে, ইয়াৰ পিছত মেছেজ এটা আহিব। মেছেজটো আহোঁতে অকণমান পলম হ'ব পাৰে, কিন্তু এটা মেছেজ আহিব। ঠিক আছে, তো বেছি টান নহয়। এয়া দেখিবলৈ পাইছে মোৰ স্ক্ৰীনত SMS আহি গৈছে। ঠিক আছে, জিঅ' এইটো বুলি লিখা আহিছে, এইটো ৰেক্টেংগুলাৰ ভিতৰত দেখিছে। তো এই মেছেজটো এতিয়া মই অ'কে কৰিম। ঠিক আছে, এই SMS-টোত লিখা আছে আপুনি কিমান ডাটা ব্যৱহাৰ কৰিছে বা কিমান ডাটা বাকী আছে, কিমান SMS বাকী আছে বা কিমান তোমাৰ আদাৰ্ছ কল বাকী আছে, এইবিলাক গোটেই ডিটেইলছ এই SMS-টোত আপোনালোকে দেখা পাব। তো এনেকৈ গম পাই যে কিমান ডাটা আপুনি ব্যৱহাৰ কৰিছে, কিমান ডাটা বাকী আছে শ্বৰ্টকাটত। তো ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।